নমস্কাৰ, মই জ্যোতিপ বৈশ্য। কিছুদিন আগতে যদি আপুনি মোৰ ভিডিঅ'সমূহ চাই আছিলে, সেই ভিডিঅ'ত আমি এটা কথা কৈছিলোঁ যে এই যুদ্ধ যিমানেই দীঘলীয়া হ'ব, এই যুদ্ধৰ বেয়া প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব। যেতিয়া এলপিজিৰ দাম বৃদ্ধি হৈছিলে, তেতিয়া সকলোৱে ধাৰণা কৰিছিলে যে পেট্ৰল ডিজেলৰ দাম ভাৰতত অতি শীঘ্ৰে বৃদ্ধি পাব, আৰু সেই কথাই শুকুৰবাৰৰ দিনটোত সত্য প্ৰমাণিত হ'ল। ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত ৩ টকাতকৈ অধিক বৃদ্ধি কৰা হ'ল, আৰু দেশত পেট্ৰলে এতিয়া চেঞ্চুৰী অতিক্ৰম কৰিলে, ১০০ৰ সংখ্যা অতিক্ৰম কৰিলে। ইয়াৰ ফলত জনতাৰ ওপৰত মাধমাৰ পৰিছে, খাদ্যবস্তুৰ দাম বৃদ্ধি হ'ব, ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে পৰ্যায়ক্ৰমে প্ৰতিবিধ সামগ্ৰী এতিয়া অধিক টকা ব্যয় কৰি জনতাই ক্ৰয় কৰিব লাগিব। বিশ্বত হৈ থকা যুদ্ধৰ বাবে এই পৰিৱেশৰ দেশত সৃষ্টি হৈছে, আৰু ইয়াক লৈ এতিয়া বিৰোধীৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় জনতা পাৰ্টি তথা তেওঁলোকৰ চৰকাৰ। এই মুহূৰ্তত দেশত মূল্য বৃদ্ধি হৈছে, আনহাতে প্ৰধানমন্ত্ৰী উপস্থিত হৈছে UAE। ৫ দিনীয়া ভ্ৰমণসূচীৰে তেওঁ কেইবাখনো দেশ ভ্ৰমণ কৰিব। UAEৰ পাছত তেওঁ ইউৰোপত উপস্থিত হ'ব, ইটালী, নৰৱে, ছুইডেনকে আৰম্ভ কৰি এই দেশসমূহ সাক্ষাৎ কৰিব। আৰু প্ৰধানমন্ত্ৰী আৰু চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে এই বিদেশ ভ্ৰমণৰ ফলত ভাৰতৰ যথেষ্ট উপকাৰ হ'ব। কিন্তু দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে এই কথাবিলাক মানি ল'ব বিচৰা নাই। তেওঁলোকে প্ৰশ্ন কৰিব বিচাৰিছে, যি সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক সোণ ক্ৰয় কৰিব মানা কৰিছে, বিদেশ ভ্ৰমণ কৰিবলৈ মানা কৰিছে, পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰিবলৈ কৈছে, দাম বৃদ্ধি হৈছে, সেই সময়তে প্ৰধানমন্ত্ৰী নিজেই বিদেশলৈ যাত্ৰা কৰিছে। हमें तय करना होगा कि जब ये संकट का काल है और हमारी देशभक्ति हमें ललकार रही है, तो कम से कम 1 साल के लिए हमें विदेशों में जाने की बातों को टालना चाहिए। साथियों, हमें पेट्रोल डीजल का उपयोग कम करना होगा। जब तक हालात सामान्य न हो, हम सोने की खरीद को टालें, गोल्ड की जरूरत नहीं है। অৱশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে এই মুহূৰ্তত এই সমালোচনাক তিলমানো গুৰুত্ব দিয়া নাই। বিজেপিৰ তৰফৰ পৰা যুক্তি দিয়া হৈছে যে ভাৰতৰ উন্নয়নৰ বাবেহে, ভাৰতক শক্তিশালী হিচাপে গঢ়ি তুলিবলৈহে প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰিছে। সাধাৰণ মানুহে বিদেশ ভ্ৰমণৰ জৰিয়তে দেশখনলৈ বৰ বিশেষ একো নানে, গতিকে সাধাৰণ জনতাই বিদেশ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই, কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ বাবে বিদেশ ভ্ৰমণ কৰিব পাৰে। ইয়াৰ পাছত ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আন এটা যুক্তি দিয়া হৈছে, যি সময়ত পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ কংগ্ৰেছে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম এক্সত লিখিছে যে মূল্য বৃদ্ধি সম্পূৰ্ণৰূপে নৰেন্দ্ৰ মোদী তথা বিজেপি চৰকাৰৰ ভুল নীতিৰ বাবে হৈছে, আৰু ইয়াৰ হেঁচা এতিয়া জনতাৰ ওপৰত পেলাই দিছে। এই সমালোচনাৰ প্ৰত্যুত্তৰত বিজেপিয়ে কৈছে, এয়া বিজেপিৰ সামাজিক মাধ্যম তথা ফেচবুক পেজ। বিজেপিৰ তৰফৰ পৰা তুলনা কৰা হৈছে বিশ্বৰ কেইবাখনো দেশৰ পেট্ৰল ডিজেলৰ মূল্য। কৈছে পাকিস্তানত 50% বাঢ়িছে, শ্ৰীলংকাত মূল্য বৃদ্ধি হৈছে, নেপালত বৃদ্ধি হৈছে, চীনত বৃদ্ধি হৈছে, বিশ্বৰ প্ৰতিটো প্ৰান্ততে তেলৰ দাম বৃদ্ধি পাইছে, কিন্তু একমাত্ৰ নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে জনতাৰ কথা চিন্তা কৰি, আপোনাৰ মোৰ কথা চিন্তা কৰি ইমান দিনে মূল্য বৃদ্ধি কৰা মাত্ৰ 3 টকাহে বৃদ্ধি কৰিছে। গতিকে এয়া জনতাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ দায়বদ্ধতা বা বিজেপি চৰকাৰৰ দায়বদ্ধতা নাইবা মোদী চৰকাৰৰ দায়বদ্ধতা যে মাত্ৰ 3 টকাহে পেট্ৰল ডিজেলত মূল্য বৃদ্ধি হৈছে। যি সময়ত আমেৰিকা, ফ্ৰান্সৰ নিচিনা দেশৰ অৱস্থা নাই, সেই সময়ত কিন্তু মোদীজীৰ চৰকাৰে দেশৰ জনতাক মাত্ৰ 3 টকাহে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। আওপকীয়াকৈ বিজেপিয়ে ক'ব বিচাৰিছে, যি সময়ত আন দেশসমূহ বিফল হৈছে, সেই সময়ত মাত্ৰ 3 টকা বৃদ্ধি কৰি এক প্ৰকাৰৰ বিজেপি চৰকাৰ সফল হৈছে, আৰু জনতাই তেওঁলোকক ইয়াৰ বাবে সমৰ্থন কৰিব। অৱশ্যে জনতাই মূল্য বৃদ্ধি কিদৰে গ্ৰহণ কৰে আৰু বিজেপিৰ যুক্তিসমূহ কিদৰে মানি লয়, সেয়া সময়তহে লক্ষণীয় হ'ব। কিয়নো শাসনত নথকাৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ এইসকল নেতাই কংগ্ৰেছ চৰকাৰ বা UPA চৰকাৰক মূল্য বৃদ্ধিক লৈ সমালোচনা কৰিছিলে, পেট্ৰল ডিজেলৰ মূল্যক লৈ সমালোচনা কৰিছিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে, সেই সময়ত মনমোহন সিঙৰ চৰকাৰক সমালোচনা কৰা হৈছিল। इन्हीं के कालखंड महंगाई कहां से कहां पहुंची। एक तरफ GDP का गिरना, दूसरी तरफ इन्फ्लेशन का बढ़ना। महंगाई बढ़े और वो भी किस हालात से बढ़े, और उसमें भी दिल्ली की सरकार हर बार नई तारीख देती रहे। आदरणीय प्रधानमंत्री जी, आप महंगाई कम कर पाओ या न कर पाओ, कम से कम अटल बिहारी वाजपेयी जहां छोड़ के गए थे, वहां तो ला करके रख दो, वहां पर ला करके रख दो, तब भी गरीब के घर में चूल्हा जलेगा। কেৱল সিমানেই নহয়, আন বহু বিষয়ক লৈ সেই সময়ত কংগ্ৰেছৰ চৰকাৰকো সমালোচনা কৰা হৈছিল। অৱশ্যে এতিয়া মূল্য বৃদ্ধিৰ সমৰ্থনত বা মূল্য বৃদ্ধিৰ সপক্ষে বিজেপিৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত যুক্তি দি অহা হৈছে। কেৱল যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে এনেকুৱা নহয়, দেশত বৰ্তমান সময়ত আৰ্থিক সংকটে দেখা দিছে। সেয়া লাগিলে বিজেপিৰ চৰকাৰে স্বীকাৰ কৰকে বা নকৰকে, কিয়নো যদি ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ অৱস্থা চাই অতিকৈ শোচনীয় হৈ পৰিছে। বৰ্তমান সময়ত $1 ভাৰতীয় হিচাপত প্ৰায় 95 পৰা 96 টকা পৰ্যন্ত হৈছে। ইয়াৰ ফলত ভাৰতৰ যি বিদেশী ৰিজাৰ্ভ আছে, যি ফৰেন ৰিজাৰ্ভ আছে, সেয়া দুৰ্বল হৈ পৰিব আৰু ভাৰতত অৰ্থনৈতিক সংকটে দেখা দিব। इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको। देश आपसे जवाब मांग रहा है। आपके रुपये को डॉलर की तुलना में
65 रुपया कीमत में लगा दिया। ये रुपये की ताकत घटाने का काम आपकी सरकार ने किया है। आप में हिम्मत हो तो इसका जवाब दो। মনমোহন সিং চৰকাৰৰ সময়ত যেতিয়া ভাৰতীয় টকা দুৰ্বল হৈছিল সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়াক লৈ যথেষ্ট সমালোচনা কৰিছিল। অৱশ্যে তেওঁ তেতিয়া বিৰোধীত আছিল, তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী নাছিল। আজি যেতিয়া 96 টকা পৰ্যন্ত $1 ভাৰতীয় টকাৰ মূল্য হৈছে, সেই সময়ত বিজেপিৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই, নেতাসকলৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া অহা নাই। বৰঞ্চ কৈছে যে বিশ্বৰ আন দেশতকৈ ভাৰতে ভাল কামহে কৰি আছে আৰু জনতাই ইয়াক সমৰ্থন কৰিব লাগে। বিজেপি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে দেশৰ জনতাক আহ্বান কৰা হৈছে যে জনতাই এই মুহূৰ্তত দেশক সহায় কৰিব লাগে। কোৱা হৈছে বিদেশ ভ্ৰমণ নকৰিব, এবছৰলৈ সোণ নিকিনিব, ৱৰ্ক ফ্ৰম হোম কৰক, পেট্ৰল ডিজেল ব্যৱহাৰ নকৰিব, মিঠাতেলৰ পৰিমাণ পাৰিলে কমাই আনক। কেৱল সিমানেই নহয়, মেট্ৰ' ব্যৱহাৰ কৰক, পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰক। हमारे देश के वित्त मंत्री ने ये कहा कि आर्थिक संकट इसलिए पैदा हुआ है कि लोग सोना खरीदते हैं। बताइए, आपके गले उतरता है नहीं? जब तक हालात सामान्य न हो, हम सोने की खरीद को टालें। गोल्ड की जरूरत नहीं है। जहां संभव हो पेट्रोल डीजल का उपयोग कम करें, मेट्रो का उपयोग करें, इलेक्ट्रिक बस और पब्लिक ट्रांसपोर्ट का अधिक इस्तेमाल करें। सरकारी और प्राइवेट दोनों ही दफ्तरों में वर्चुअल मीटिंग्स और वर्क फ्रॉम होम को प्राथमिकता दी जाए। मैं कुछ स्कूलों से भी आग्रह करूंगा कि कुछ समय के लिए ऑनलाइन क्लासेज की व्यवस्था पर काम करें। खाने के तेल पर भी देश की बड़ी विदेशी मुद्रा खर्च होती है। अगर हम थोड़ा संयम बरतें, तेल की खपत कम करें खाने के तेल की, तो इससे देश और हमारी सेहत दोनों को लाभ होगा। অৱশ্যে কেৱল জনতাক আহ্বান জনোৱাই নহয়, কেইবাখনো ৰাজ্য চৰকাৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ কনভয়ৰ সংখ্যা কমাই আনিছে, তেওঁলোকৰ গাড়ীসমূহৰ সংখ্যা কমাই আনিছে আৰু বহু নেতাই এতিয়া ৰাজহুৱা পৰিবহণ ব্যৱস্থাও গ্ৰহণ কৰিছে। অৱশ্যে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে, এই নিয়মসমূহ কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? কিয়নো বিদেশ ভ্ৰমণ কৰিবলৈ হয়তো সাধাৰণ জনতাৰ হাতত টকা বৰ্তমান সময়ত নাই। যি ৰকমত মূল্য বৃদ্ধি হৈছে, যি ৰকমত কেৱল পেট্ৰল ডিজেল নহয়, গাখীৰৰ মূল্য বৃদ্ধি পাইছে, সোণৰ দাম বৃদ্ধি পাইছে আৰু অনাগত সময়ত প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি পাব, দৰৱৰো মূল্য বৃদ্ধি পাই আছে। ক'ৰবাত নহয় ক'ৰবাত জনতাই বিদেশ ভ্ৰমণ কৰাটো বাদেই দিয়ক, দুবেলা দুসাঁজ ভালকৈ চলিবলৈ জনতাৰ এতিয়া যথেষ্ট কষ্ট হৈছে। কিন্তু শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে হয়তো এই কথাবিলাকক গুৰুত্ব দিব বিচৰা নাই, কিয়নো শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁলোকে যথেষ্ট শক্তিশালী মেণ্ডেট লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া লাগিলে অসমেই হওক নাইবা পশ্চিমবংগই হওক। গতিকে বিজেপি সুনিশ্চিত মূল্য বৃদ্ধি হ'লেও, জনতাৰ কষ্ট হ'লেও জনতাই ভাৰতীয় জনতা পাৰ্টীক ভোট দিব, কিয়নো জনতাৰ হাতত এই মুহূৰ্তত অল্টাৰনেট নাই আৰু সেইবাবেই তেওঁলোকে মূল্য বৃদ্ধিৰ সমৰ্থনত বিশ্বৰ আন দেশসমূহৰ এক তুলনামূলক ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক সমালোচনা কৰিছে। সামাজিক মাধ্যমত কংগ্ৰেছে লিখিছে যে যি সময়ত দেশৰ জনতাৰ মূল্য বৃদ্ধিৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে, সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণ কৰিছে। লগতে কংগ্ৰেছে কৈছে যে দেশৰ জনতাক উপদেশ দি প্ৰধানমন্ত্ৰী নিজেই বিদেশলৈ গৈছে। যি সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক বিদেশ ভ্ৰমণ কৰিব নালাগে বুলি কৈছে, তেওঁ 5 দিনকৈ বিদেশ ভ্ৰমণ কৰিব, য'ত ইউৰোপৰ কেইবাখনো দেশলৈ যাব। UAEত তেওঁ ইতিমধ্যে গৈছে। এইদৰে এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু নৰেন্দ্ৰ মোদী এই মূল্য বৃদ্ধিৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু মোদী চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই ভ্ৰমণৰ জৰিয়তে এই দেশসমূহৰ মাজত সম্পৰ্ক ভাল হ'ব, গতিকে এই ভ্ৰমণক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই। মূল্য বৃদ্ধিও যি হৈছে একেবাৰে কম সংখ্যকহে মূল্য বৃদ্ধি কৰা হৈছে। যুদ্ধ যিহেতু 70 দিনতকৈ অধিক হৈছে, গতিকে এই মূল্য বৃদ্ধিক লৈ দেশৰ জনতাই চিন্তা কৰাৰ প্ৰয়োজন নাই। অৱশ্যে ভাৰতৰ জনতাই এই মূল্য বৃদ্ধিক কিদৰে গ্ৰহণ কৰে, আগন্তুক সময়ত চৰকাৰৰ এই সিদ্ধান্তমূলক কিদৰে গ্ৰহণ কৰে, তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। কিন্তু পুনৰবাৰ উল্লেখ কৰিছোঁ, এই যুদ্ধ যদি আৰু দীঘলীয়া হৈ থাকে, কিয়নো হৰমুজ আজিও খোল খোৱা নাই। ডোনাল্ড ট্ৰাম্প চীনৰ পৰা উভতি যোৱাৰ পাছতো হৰমুজক লৈ কোনো ধৰণৰ সিদ্ধান্ত নহ'ল। ইৰানেও কৈছে যে আমি হৰমুজ খুলি নিদিওঁ, আৰু হৰমুজ যদি বন্ধ হৈ থাকে আৰু এই যুদ্ধ যদি কিবা কাৰণত দীঘলীয়া হয়, ভাৰতত ভয়াৱহ অৰ্থনৈতিক সংকটৰ সৃষ্টি হ'ব পাৰে। কেৱল ভাৰততে নহয়, বিশ্বৰ আন দেশতো এনাৰ্জি লকডাউন বা এনাৰ্জি ক্ৰাইচিছৰ সৃষ্টি হ'ব পাৰে। আৰু সেইবাবে বিশ্ববাসীয়ে যুদ্ধৰ অন্ত হোৱাটো বিচাৰিছে। এই যুদ্ধ অন্ত নহ'লে আগন্তুক বেয়া দিনলৈ দেশবাসী যে সাজু হ'ব, তাৰ আভাস এই মুহূৰ্ততেই পোৱা গৈছে। আৰু সেইবাবে হয়তো কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েও কৈছে যে বৰ্তমান সময়ত কিছু পৰিমাণেহে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে। আগন্তুক সময়ত ইয়াতকৈ জনতাৰ পৰা অধিক সংখ্যক টকা বা কৰ সংগ্ৰহ কৰা হ'ব। সঁচাকৈ কংগ্ৰেছে অভিযোগ কৰাৰ দৰে, আন বিৰোধী দলে অভিযোগ কৰাৰ দৰে ভাৰতৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় নেকি? নে বিজেপিয়ে কোৱাৰ দৰে চিন্তাৰ কাৰণ নাই, আন দেশতকৈ ভাৰতে যথেষ্ট ভাল কাম কৰিছে আৰু মাত্ৰ 3 টকাহে বৃদ্ধি কৰিছে? এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে? সঁচাকৈ মূল্য বৃদ্ধিৰ প্ৰভাৱ জীৱনত পৰিবনে নাই, নে ভাৰতীয় জনতা পাৰ্টীয়ে দাবী কৰা অনুসৰি 3-4 টকাৰ বৃদ্ধিয়ে বৰ বিশেষ প্ৰভাৱ নেপেলায়, বৰঞ্চ জনতাৰ কথা চিন্তা কৰিহে ভাল পদক্ষেপে চৰকাৰে লোৱা বুলি যি এটা যুক্তি দিবলৈ চেষ্টা কৰা হৈছে, এই যুক্তিক আপোনালোকে কি ভাবে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।